ইয়াতো শুন শুন উঠা 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 আমি ক'ৰবালৈ যাম নহয় উঠা ক'ত ক'ত যাম আমি বিহুত এই বিহুত নহয় বেলেগ ক'ৰবালৈ যাম শুন উঠা আমি ক'লৈ যাম আজি এটা ছাৰপ্ৰাইজ আমি ক'ৰবালৈ গৈ আছোঁ আজি সেইটো কাৰণে ৰাতিপুৱা এতিয়া পোহৰ হোৱাই নাই বাহিৰত সোনকালে জগাই দিছোঁ এয়া উঠি পেলাই পাপা কোচত উঠি গৈছে তাৰমানে সোনকাল হৈ আছে যে টোপনি ভগা নাইকিয়া সেইটো কাৰণে মোৰ ভাগৰো টোপনি ভগা নাই হ'লেও এতিয়া উঠিব লাগিবই দেই উঠা Come on, boy, move that body. 'Cause tonight I'm naughty, naughty. Dance with me like it's my party. We go wild, we are in safari. Come on, boy, move that body. 'Cause tonight I'm naughty, naughty. Dance with me like it's my party. We go wild, we are in safari. Ay, ay, ay. ৰেডি কৰি আছে মায়ে হৈ গ'ল So friends, এয়া মোৰ ড্ৰেছ ব্লেক জিন্স জেকেট এণ্ড টপছ So friends, এতিয়া আমি লখিমপুৰ পালোহি এতিয়া আমি গৈ আছোঁ আৰু এখন বাছ বিচাৰি ৰাস্তা আছোঁ So friends, এতিয়া আমি পাই গ'লো এয়া মন্দিৰ ইয়াত এতিয়া আমি যাম এতিয়া আমি চাকি তাকি লৈ আছোঁ So friends, আমি এতিয়া ইয়াত আছোঁ So friends, আমি এতিয়া চাকি জ্বলাবলৈ আহিছোঁ আমাৰ এতিয়া চাকি জ্বলাই আছে
ফ্ৰেণ্ডছ এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ চাৰ ইমান ধুনীয়া সেইফালে পাৰ্ক আছে ল'ৰা ছোৱালীয়ে খেলিবলৈ পাৰ্ক আছে চ' ফ্ৰেণ্ডছ এতিয়া মই ভাইটিক অকণমান খেলাই আনোগৈ তাৰপিছত আপোনালোকক লগ পাইছোঁ চ' ফ্ৰেণ্ডছ এতিয়া আমি পাৰ্কলৈ যামগৈ আৰু এখন পাৰ্কলৈ যাম কাৰণ সেইখন পাৰ্কৰ বেছি খেলা বস্তু নাছিলে খেলিবলৈও বেছিকৈ নাপালোঁ চিচ ফ্ৰেণ্ডছ এতিয়া আমি খেলি আহিলোঁ এতিয়া আমি ইয়াত ফটোশ্বুট কৰিবলৈ আহিছোঁ ফটো খিচিম চ' আহক চ' ফ্ৰেণ্ডছ এতিয়া আমি ডাইন'ছৰ ওচৰলৈ আহিছোঁ ডাইন'ছৰ ইয়াত ফটো খিচিবলৈ This is a dinosaur, not real dinosaur. So friends, এটো আছিল আজিৰ ভিডিও যদি আপোনালোকে আজিৰ ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটোক ফলো কৰিবলৈ নাপাহৰিব সো নেক্সট এটা ভিডিও লৈ আহি আছো তেতিয়ালৈকে এই ভিডিওটো এনজয় কৰক সো বাই বাই Down to the rhythm, down to the rhythm. I'm sure I've seen you in my dreams. I'm feeling like an So friends, এতিয়া আমি ঘৰ পালোহি আৰু মই লাষ্টৰ ভিডিঅ'খন নবনালো কাৰণ আমি খেলি মেলি পেলাই বহুত ভাগৰ লাগি গ'ল আৰু মই আহি পেলাই ডাইৰেক্ট শুই গ'লোহি আৰু সেইটো কাৰণে মই লাষ্টৰ ভিডিঅ'খন নবনালো সো যদি আপোনালোকে আজি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোক ফলো কৰিবলৈ নাপাহৰিব সো নেক্সট এটা ভিডিঅ' লৈ আহি আছোঁ তেতিয়ালৈকে ভিডিঅ'টো এনজয় কৰক সো বাই বাই এণ্ড গুড নাইট